বিগত কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলস্বৰূপে নামনি অসমৰ ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলাত বিভিন্ন অঞ্চল প্লাবিত হৈ পৰিছে। সোণাহাট, পাগলাহাট, দফৰপুৰ, মোৱামাৰী, কুশ্যাকাটি, বাৰবাৰী ইত্যাদি অঞ্চল নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে এক প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিছে। ইপিনে ডিকে ৰোড, মোৱামাৰী, বাৰবাৰী সংযোগী গড়কাপ্তানি পথখনৰ ৰাভাপাৰা অঞ্চলত থকা কালভাৰ্টটো গদাধৰ নৈৰ বাঢ়নী পানীয়ে উঠাই লৈ গৈছে। স্থানীয় ৰাইজে বাৰ বাৰ উক্ত কালভাৰ্টটো RCC দলংলৈ প্ৰদৰ্শিত কৰিবলৈ দাবী জনোৱা সত্ত্বেও বিদেশী কৰ্তৃপক্ষই কাণ সাৰ দিয়া নাই। স্থানীয় ৰাইজে উক্ত কালভাৰ্টটো RCC দলংলৈ উন্নীতকৰণৰ বাবে দাবী জনাইছে। আনহাতে সোণাহাট, মোৱামাৰী সংযোগী বাঁহৰ দলংখন গদাধৰ নৈৰ বাঢ়নী পানীৰ ফলত যিকোনো সময়তে উঠাই লৈ যোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। ফলস্বৰূপে 5 শতাধিক জনসাধাৰণ থকা উক্ত গাঁওখনৰ ৰাইজ বহিৰ্বিশ্বৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিব। গতিকে BTAD কৰ্তৃপক্ষক সোণাহাট, মোৱামাৰী সংযোগী বাঁহৰ দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়াৰ বাবে BTAD কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে গৌৰীপুৰৰ বিধায়ক মিজানুৰ ৰহমানক আহ্বান জনাইছে, যাতে অনাগত বানপানীৰ কবলত পৰি মোৱামাৰীবাসী ৰাইজে বিপদৰ সন্মুখীন হ'ব লগা নহয়। সেইকাৰণে যাতে গৌৰীপুৰৰ বিধায়ক মিজানুৰ ৰহমান ডাঙৰীয়াই অতি সোনকালে ব্যৱস্থা লয়। ধন্যবাদ।